নমস্কাৰ, পোনপ্ৰথমতে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। এতিয়া ৰুটি বনাব লৈছোঁ আৰু ধুনুৱে আহি ৰুটি বনাব লৈছে। কাৰ ল'ৰা ছোৱালীয়ে এনেকুৱা কৰে মাকে ৰুটি বনাই থকা সময়ত জনাবচোন কমেণ্টত। আৰু এতিয়া মই এয়া ৰুটি বনালোঁ। ৰুটিখনত মই ভিতৰতে চেনি দি বনাওঁ। মই এনেকুৱা ৰুটি খাই ভাল পাওঁ। ঘৰৰ সকলো কাম কৰি এতিয়া আজৰি আৰু ওচৰতে সকাম এখন আছে, তাতে যাব ওলাইছোঁ। ধুনু আৰু দেউতাক আগতেই গ'ল, মই এতিয়া গৈ আছোঁ। যোৱাকালি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আৰু এতিয়া দেউতাকে ধুনুক আনি আছে স্কুলৰ পৰা, তাকে মই ওপৰলৈ গৈ লৈ আনো। যোৱাকালি টিফিন লৈ লৈছোঁ। দেউতাকে যাওঁতে টিফিন লৈ নাযায়, ইয়াক থ'ব আহোঁতে টিফিনটো লৈ লয়। কি লৈ আনিছে এয়া? কোনে দিছে? এতিয়া আহি ঘৰ পালোঁ আৰু দুয়োটাই ফ্ৰেছ হৈ ল'লোঁ। তাকো কাপোৰ খুলি দিলোঁ আৰু এয়া ৰাস্তাত যে দেখাইছিলোঁ সেয়া খাব লৈছে, মানে খাব ৰক্ষা নাই আৰু দেখিছে চাগে ভিডিঅ'ত, দেখি গমেই পাইছে কিমান এক্সাইটেড। সি একচুৱেলি আগতে ইমান এনেকৈ খাব নাপায়। এয়া প্ৰথম এনেকৈ ডাঙৰ কিনি দিছোঁ, আগতে সৰু সৰু কিনি দিওঁ আৰু। আপোনালোকক এটা কথা জনাব পাহৰিছোঁৱেই, শিক্ষক দিৱসৰ দিনাখন যে ধুনুই ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনত ভাগ লৈছিলে আৰু সি 3rd পুৰস্কাৰ পালে। এয়া জ্যামিতি বক্স এটা দিছে আৰু তাৰ বিৰাট ফূৰ্তি, কাৰণ সি জীৱনৰ এইটো প্ৰথম পুৰস্কাৰ পাইছে। এতিয়া শুলে আৰু মই ভাবিলোঁ আপোনালোকক এটা বস্তু দেখাওঁ। আমাৰ ঘৰত কিবা কিবি লাগিছে, মানে বেছি একো হোৱা নাই, কাৰণ আমি যিখিনি ঠাইত এতিয়া আছোঁ সেইখিনি ঠাইত অহা আমাৰ 6 মাহে হৈছে। আমি 6 মাহ হ'ল ইয়াতে ঘৰ বনাই থকা আৰু সেই যিটো সময়ত বস্তু লাগে সেইটো সময়ত আমি একচুৱেলি দেৰিকৈ মানে গুটিবোৰ অলপ দিছিলোঁ আৰু সেইকাৰণে ইমান বস্তু লগা নাই। কিন্তু আমাৰ ওচৰত যিবোৰ মানুহ আছে সিহঁতৰ বহুত বস্তু লাগিছে আৰু সেই অকণমান লাগিছে কিবা কিবি, তাকে দেখাওঁ আপোনালোকক। এয়া বেঙেনা লাগিছে সৰু সৰু, এইটো এয়া এটা আৰু এয়া কেইবাটাও লাগিছে। এটা এইটো পকিয়েই গ'ল এয়া, আৰু ইয়াতে লাগিছে ভোল দেখাই আছোঁ আপোনাক জুম কৰি। এইটো দেখিছেনে? এইটো ডাঙৰ হৈছে আৰু এনেকুৱা কেইবাটাও লাগিছে। এয়া সৰু সৰু হৈ আছে, সেইটো অকণমান ডাঙৰো হৈছে, এনেকৈ কিবা কিবি। এয়া সিফালে তলতো আছে, সেইবোৰ দেখিছে চাগে। সেয়া আৰু তাত সেই লাও এডালো বগাইছে। এইটো হ'ল জলকীয়া পুলি আৰু ইয়াতে এয়া আদা অকণমান ৰুইছিলোঁ। সেয়া বেছি একো হোৱা নাই এইবাৰ, অহাবাৰলৈ চাওঁ কি কৰিব পাৰোঁ। এতিয়া সন্ধিয়া 6টা বাজিলে আৰু মই ভাবিলোঁ পিঠা বনাওঁ। অকণমান গুড়া আছিলে, পিঠাটোৰ নাম মই বিশেষ কি বুলি কয় নাজানো, মই কিন্তু মানে বইল পিঠা বুলিয়ে কওঁ, যিহেতু গৰম পানীত বইল কৰা হয়। আৰু চাই থাকক মই কেনেকৈনো বনাওঁ। এতিয়া গুড়াখিনি আটা মৰাৰ দৰে মাৰি ল'ব লাগিব প্ৰথমতে। এয়া মোৰ এতিয়া মৰা হৈ গ'ল আৰু গুড়াখিনি, আৰু এতিয়া মই গোল গোলকৈ বনাই ল'ম। ইয়াতে মই চেনি দি দিছোঁ আৰু ইয়াত নাৰিকলো দিব পাৰি, কিন্তু নাৰিকল নাই এতিয়া, সেইকাৰণে এনেকৈ বনাম। আৰু এতিয়া গৰম পানীত দি দিব লাগিব। কেৰাহী পাতি পানী দি কেনে গৰম হ'ব দিছোঁ আৰু এতিয়া মই পিঠাখিনি দি দিম। এতিয়া মই এটা এটাকৈ গোটেইখিনি পিঠা দি দিম আৰু ঢাকনখন দি দিম। অলপ বইল হোৱাৰ পাছতেই মই নমাই দিম। 5 মিনিটমানতে হৈ যাব আৰু বেছি টাইম নালাগে।
পিঠাখিনি বনোৱা হৈ গ'ল আৰু যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে আপোনালোকেও বনাই খাব স্বাস্থ্যৰ কাৰণে ভাল হয় যিহেতু ইয়াত তেল ব্যৱহাৰ নহয় এতিয়া আমি চাহ খাওঁ আৰু এয়া ধুনু হলিক্স খাব মই লগত চাহ আৰু পিঠা আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই